নমস্কাৰ বন্ধুসকল, আপোনালোকে বাহুবলী মুভিখন ভালকৈ চাইছে আৰু সকলোৱে চাইছে মই আশা কৰোঁ। আৰু যোনে যোনে চাইছে তেখেতসকলে কাটাপ্পাৰ যি এক্টিং, কাটাপ্পাৰ যি তাত দেখুৱাইছে সেইটো আপোনালোকে ভালকৈ বুজি পাইছে চাগে। কাৰণ কাটাপ্পা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে তেখেতসকলৰ সেই ৰাজঘৰত যিবোৰ অন্যায় হৈ আছে, যিবোৰ বেয়া হৈ আছে, সেই সকলোবোৰ জানিও সেই কাটাপ্পাই সদায় চুপ হৈ আছিল, একো নমতাকৈ আছিল। আৰু এই একো নমতাটো এতিয়া আমাৰ দেশৰ সকলো মানুহৰ এটা বেমাৰ হৈ গৈছে। কাৰণ আমি নিজৰ ওপৰত যিমানেই অত্যাচাৰ হওক, নিজৰ যিমানেই বেয়া হওক, আমি মনে মনে থাকোঁ। আমি কাকো উত্তৰ নিদিওঁ, কাকো প্ৰশ্ন নুসুধোঁ, এইটো কেলৈ মোৰ সৈতে কৰিছা, এই কামটো হ'ব নালাগিছিল, কেলৈ এই কামটো হৈছে, এইবোৰ আমি প্ৰশ্ন নুসুধাৰ বাবে আজি এই যি বেমাৰ, এই বেমাৰটো আমাৰ দিন গৈ আছে। ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালী এনেকৈ বাঢ়ি গৈ থাকিব। আৰু এদিন কোনো অন্যাৰ ক্ষেত্ৰত আমাৰ মাত মাতিবলৈ যিটো সাহস, এই সাহসটো নোহোৱা হৈ যাব। কথাষাৰত যদি সন্মতি আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি যাব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।